আৰু এইফালে বৰ পৰা উপহাৰ পালোঁ, বহুত বেছি ভাল লাগিলে আৰু বৰ সুস্বাস্থ্য কামনা কৰিছোঁ, বহুত বেছি ধন্যবাদ। বাৰ্থডেৰ উপহাৰ আৰু জুবিন দা যাতে সদায় অমৰ হয় তাৰে কামনাৰে নাহৰ লগাইছোঁ মোৰ উপজাতিটোক, ময়ো যাতে গছৰ আগৰ দৰে সদায় জীয়াই থাকোঁ। আৰু আপোনালোকৰ সকলোৱে জনাবচোন, মোৰ এনেকুৱা যে মোৰ অসমীয়াত জন্মদিনটো বেলেগ হয় আৰু ইংৰাজীত মোৰ জন্মদিনটো বেলেগ হয়, আৰু তেনেকৈ পঢ়াৰ ক্ষেত্ৰত আৰু আমাৰ বয়সৰ সকলোৰে তেনেকুৱা হৈছিলে। আমাৰ বিদ্যালয়ৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত সকলোৰে বয়সবিলাক একে কৰি দিছিলে নহয় জানো, আৰু তেনেকৈ মই দুইটা দিনতো অকণমান নিজৰ জন্মদিনটো এনেকৈ উদযাপন কৰা, সেইকাৰণে বাৰে বাৰে মই জন্ম হৈ থাকোঁ, মৃত্যু এবাৰেই নহয় জানো। দৌৰা দৌৰিকৈ বিদ্যালয়ৰ পৰা আহিলোঁ আৰু তেনেকৈ যিহেতু আমাৰ মোৰ জাপাত আছিলে গীতাপাত, সেয়া মই ধুনীয়াকৈ শৰাইখন মই পাতিব বিচাৰিছোঁ আৰু ধুনীয়াকৈ প্ৰথমে চাকি বতি দি ল'লোঁ। আৰু ইফালে দেওপুৰা সম্পূৰ্ণ সাজু পাঠ কৰিবৰ কাৰণে, আৰু মই শৰাইখন ধুনীয়াকৈ সজাই দিওঁ। আৰু এইফালে মই আটাইতকৈ ভাল পোৱা মোৰ ভগৱানজন, মোৰ পিতৃ। এইফালে মোৰ সৰুৰে বন্ধু এজন আহিছে আৰু আমি একেলগে পঢ়ি আছোঁ, যিহেতু জ্যোতিজিত আৰু মই মৰমতে জ্যোতি বুলি কওঁ, আৰু বহুত বেছি ভাল লাগিলে এনেকৈ আজিও সেই সৰুৰে মৰম বন্ধুত্ব আমাৰ জীয়াই আছে। আৰু আজি ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। এইফালে মাহীৰ ছোৱালী, মোৰ পিছফালে মাহী, বাই বাই।